নমস্কাৰ। মই এটা বিশেষ কথাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। কথাটো হ'ল সদায় আমাৰ ৰতনপুৰ পঞ্চায়তৰ সভাপতি শ্ৰীযুত লক্ষীগোচাৰীদেৱ সদায় তেওঁ আমাৰ পঞ্চায়তখনৰ উন্নতিৰ কাৰণে প্ৰতি ক্ষেত্ৰত প্ৰতি খোজত চিন্তা চৰ্চা কৰা ব্যক্তি। তেওঁৰ হঠাৎ 4/7/2022 চনৰ তাৰিখে তেওঁৰ মটৰচাইকেল দুৰ্ঘটনা হৈ তেওঁ যোৰহাট মেডিকেল প্ৰথমতে তেওঁ গোলাঘাট মেডিকেল কলেজত ভৰ্তি হ'ল। তাৰপিছত তেওঁ লাইফলাইনত ভৰ্তি হ'ল। তাৰপিছত তেওঁ বেছি হৈ যোৱাত তেওঁৰ চিকিৎসা আৰোগ্য নোহোৱাত তেওঁ যোৰহাট মেডিকেলত ভৰ্তি হৈ আছে। তেওঁৰ অপাৰেশ্যন এটা হোৱা কথা আছে। গতিকে লৈ আমাৰ পঞ্চায়তবাসী ৰাইজে তেওঁক যদি অলপ চলপ আমি কিবা এটা সহায় কৰিব পাৰোঁ তেতিয়া আমি নিশ্চয় তেওঁৰ অতি সোনকালে সুস্থ হৈ অহাত সহজ হ'ব। সেয়েহে গতিকে সদাশয় ইচ্ছুক ব্যক্তিয়ে তেওঁক আৰ্থিকভাৱে তেওঁৰ লগত ব্যক্তিগতভাৱে যোগাযোগ কৰি আৰ্থিক সাহাৰ্য আগবঢ়ালে ভাল হ'ব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে মানৱ পূজাৰী তুমি অন্যায় অনীতিৰ বিৰুদ্ধে এটি উদাত্ত কণ্ঠ তুমি অসমীয়া সমাজ সংস্কৃতি উত্তৰণৰ বাবে নিজৰ অনুভৱবোৰক কণ্ঠে নিগৰাই তুমি গাইছিলা মানুহৰ গান।